এই গাহৰিজনীয়ে পৰহি 20টা পোৱালি দিছিলে, তাৰে 3টা খাচী মাৰিলে, এতিয়া 17টা আছে। সৰহকৈ পোৱালি দিলে অকণমান অসুবিধাও হয়, যিহেতু নিপুল 14টা আছে, বৰ্তমানো পোৱালি 17টা আছে। সিহঁতক মই দুবাৰত খুৱাওঁ, এবাৰকৈ। এতিয়া গোটেইখিনি এৰি দিছোঁ। সিহঁতক এক্সট্ৰা গাখীৰো খুৱাবলগীয়া হয়। লগতে মাকজনীক সুষম খাদ্য অলপ ভালকৈ যতন ল'বলগীয়া হয় সৰহ পোৱালি দিলে।